পাঠশালা সিনিয়র সেকেন্ডারি স্কুলত নৱাগত আদৰণি সভা ঐতিহ্যমণ্ডিত বজালী অঞ্চলৰ পাঠশালা সিনিয়র সেকেন্ডারি স্কুলৰ নৱাগতসকলক আদৰণি জনোৱাৰ বাবে শনিবাৰে স্কুল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আদৰণি সভা। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ লগে লগে নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰাৰ বাবে এই বিশেষ সভাখন আয়োজন কৰা বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত অধ্যক্ষ সনাতন কাকতিয়ে। ডক্টৰ সোণেশ্বৰ কলিতাই সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি ধনেশ্বৰ তালুকদাৰ, শৈক্ষিক সদস্য ত্ৰিকেন্দ্ৰজিৎ পাটগিৰি, বিশেষ সম্বৰ্ধিত ব্যক্তি হিচাপে উপস্থিত থাকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ গৌতম কলিতা আৰু ডক্টৰ প্ৰাঞ্জল তালুকদাৰ। লগতে এই অনুষ্ঠানতে প্ৰদান কৰা হয় প্ৰয়াত ত্ৰৈলোক্য কাকতি সোঁৱৰণী বঁটা। নমস্কাৰ, জয়তে মই আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি পাঠশালা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা 2025 বৰ্ষৰ নৱাগতসকলক আমি আদৰাৰ কাৰণে সুন্দৰ এটা পদক্ষেপ লৈছোঁ। আজি আমাৰ মাজত SMDCৰ যিকেইজন শিক্ষাবিদ বিষয়ববী আছে তেওঁলোকক আমি আমন্ত্ৰণ জনোৱাৰ উপৰিও আমাৰ দুজন বিদগ্ধ আমি অংকশাস্ত্ৰৰ শিক্ষকক নিমন্ত্ৰণ জনাইছোঁ। এজন হ'ল ডক্টৰ গৌতম কলিতা, তেখেতে ভট্টদেৱ ইউনিভাৰ্চিটিৰ অংকশাস্ত্ৰৰ এজন প্ৰফেচাৰ। তাৰোপৰি এই অলপতে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱা সন্মানীয় প্ৰাঞ্জল তালুকদাৰ, ডক্টৰ প্ৰাঞ্জল তালুকদাৰ তেওঁকো নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে ছাত্ৰ ছাত্ৰীক কেনেধৰণৰ এটা পঢ়াৰ মানসিকতা আগবঢ়ায় এই কথাটো। তাৰ উপৰিও আমি এটা নতুন পৰিকল্পনা হাতত লৈছোঁ। আমাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ত্ৰৈলোক্য কাকতি ছাৰ, তেখেত এইখন বিদ্যালয়তে অধ্যক্ষতা কৰিছিল আৰু তেখেত এতিয়া আমাৰ মাজত নাই। তেখেতৰ পৰিয়ালে বৰ্তমানেও আমাৰ বিদ্যালয়ৰ প্ৰতিটো বৰ্ষতে যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আটাইতকৈ ভাল ফল দেখুৱায় তেওঁৰ স্মৰণত প্ৰতি বছৰতে পৰিয়ালে বঁটা এটা দিয়াৰ ব্যৱস্থা কৰি আছে আৰু এই বঁটাৰ লগত এইবাৰ আমি তেওঁক এটা মাননি দিয়াৰ ব্যৱস্থা কৰিছোঁ, আমি সম্বৰ্ধনা পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ, আমি তেওঁক শৰাই এনেকুৱা ধৰণৰ গামোচা, কলম, কিতাপ আদিৰে তেওঁক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰি আমাৰ মাজত যোৱাবেলি শিক্ষক দিৱস পাৰ হৈ গৈছে আৰু এই শিক্ষক দিৱসত আমাৰ বিদ্যালয়ৰে পৰা এজন PGT লাৱণ্য কুমাৰ দাস ডাঙৰীয়াদেৱ, তেখেতৰ অক্লান্ত শ্ৰমৰ কাৰণে বজালী জিলা প্ৰশাসন আৰু IS ছাৰে সংশ্লিষ্ট হৈ তেওঁলৈ জিলা পৰ্যায়ৰ কৃতি শিক্ষকৰ বঁটা আগবঢ়াইছে আৰু এইটো বঁটাৰ বাবে আমি সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ আৰু তেওঁ ভৱিষ্যতলৈ পুনৰ বঁটা পাবলৈ ইচ্ছা কৰক, ভগৱানে আশীৰ্বাদ দিয়ক। আমাৰ এই নতুনখিনিক আদৰাৰ পৰিপ্ৰেক্ষিতত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফল দেখুৱায় বা লেটাৰ পায় বা প্ৰতিটো বিষয়তে ভাল ফল দেখুৱায় তেওঁলোকক আমি প্ৰতি বছৰতে আমাৰ বিদ্যালয়ৰ পৰা সুন্দৰকৈ আমি অভিনন্দন জনাওঁ। এইবাৰো আমি কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাম। গতিকে আমাৰ এই দিনটো আজি সঁচাকৈ আনন্দৰ দিন, ভাল লগা দিন। এই দিনটো যাতে আমাৰ ভগৱানে সুচাৰুৰূপে সফল হ'বলৈ দিয়ে তাৰ কাৰণে তেওঁৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু এইখিনিয়ে আমাৰ ফালৰ পৰা ক'বলগীয়া। নমস্কাৰ, ধন্যবাদ। বজালীৰ পৰা গণেশ কলিতাৰ ৰিপৰ্ট, NE8 নিউজ।